मेलखौ बेखेवनायनि सिगां दिनैनि बे हाबाफारिखौ गाजा गोमजायै जाफुंसार होनायाव गोसो मोदोम जिम होनानै खामानि मावनाय जोंनि पर्बतजरा SDLEC नि आफादगिरि बिथांखौबो चेयारमेन बिथांखौबो सिनायथि होनो थाखाय खावलायबाय आरो बिथांखौ बरायनो थाखाय खावलायनाय थाबाय। रोजा रोजा बोसोर हानि मोनथाय आरो थांना थानायनि मोनथायजों रायजो जाबोनाय बे हालामनि रायजो राजाफोरनो दिनै हानि पट्टा रानना होनायनि बे हाबाफारियाव नुजाथिफैनो हानाय जोंनि मोनसे समनि बर'नि मैखोम दैदेनगिरि UPPL दोलोनि गागि दैदेनगिरि आरो आगुनि PTC सरकारनि डेपुटि चिफ मानाव गेदेर खाम्फा बरगयारी आदा बे हाबाफारियावनो नुजाथिनो हानाय जोंनि बर' हारिनि थरसे हाथरखि इन्डियानि साहित्य बिफाननिफ्राय देरसिन बान्था हिसाबै साहित्य एकाडेमि एवार्डी जोंनि गुरु मानाव गेदेर जनिल कुमार ब्रह्म बिथांनि जा सल' सुंद' सल' बे सुंद' सल'खौ फरायोब्ला रावबो मानसिया गोरबो आमायथु आरो थै रोदा रोदा जांख्रिखाङालासिनो थानो हाया आरो मोनसे सोमोनांथाव सल' जाय सल'आ जेब्लायबो गोथां बे सल'नि मुङा जादों दुमफावनि फिथा खोब मुंदांखा बिथाङा सल' लिरगिरि हाबाफारियावनो नुजाथिनो हानाय जोंनि पर्बतजरा सिभिल डिस्ट्रिक्ट अफिसनि SDO बिथांजो मानाव गेदेर गगৈ आरो जोंनि सार्कल अफिसार आरो हाग्रा बिफाननि डिभिजनेल फरेस्ट अफिसार साफ्रोमबो UPPL दोलोनि दैदेनगिरिफोर आरो जेब्लायबो BTR हालामनि गाहामखौ हामलायग्रा लुबैग्रा अनसायग्रा जोंनि सिबिजाथाव रायजो राजा नोंथांमोन बहुत दिনৰ মূৰত তথা বছৰ বছৰ অপেক্ষা কৰাৰ পাছত আজি আমি पर्बतजरा অঞ্চলত বগৰীবাৰী সাৰ্কলৰ আণ্ডাৰত প্ৰায় 1245টা ফেমিলিক আজি মাটিৰ পাট্টা দিবলৈ সক্ষম হলো। জুন মাহৰ সেকেন্ড বা থাৰ্ড উইকৰ ভিতৰত অন্য 1500 ফেমিলিক আমি আকৌ মাটিৰ পাট্টা দিবৰ কাৰণে প্ৰস্তুত হৈ আছো। তাৰ বাহিৰেও আমাৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট লেণ্ড টাইটেল চাৰ্টিফিকেট 2006 চনৰ ফৰেষ্ট ডলাৰ এক নৰ্মছটো ডিফেণ্ড কৰি আমাৰ যি আমি টাইটেল চাৰ্টিফিকেট দিবলৈ গৈ আছো তাতো আমি 800তকৈ বেছি ফেমিলিক লেণ্ড টাইটেল চাৰ্টিফিকেট দিবলৈ গৈ আছো। আমাৰ BTR চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 4.5 বছৰ কাল চলি থকা সময়ত প্ৰায় 2,75,000 মানুহৰ মাটিৰ সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছো। আমি জানো বড়োসকলে আন্দোলন কৰিছিল মাটিৰ অধিকাৰৰ কাৰণে আৰু 2003 চনৰ 10 ফেব্ৰুৱাৰীত আমাৰ যি BTAD একৰ্ড সেই BTAD একৰ্ডৰ মাধ্যমৰ দ্বাৰাই BTCত থকা বড়ো ট্ৰাইবেল আৰু সকলো জাতি জনগোষ্ঠীক সামৰি আমাৰ মাটিৰ যি সমস্যা এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাক BTAD গঠন কৰি দিলে আৰু সেইটো প্ৰচেষ্টাতে
বহুত বছৰ বাগৰি যোৱাৰ পাছত আমাৰ যি সপোনটো আমি ৰচি ৰাখিছিলোঁ যে আমি BTCৰ থাকি পেলাই আমাৰ যি অধিকাৰ সেই অধিকাৰৰ পৰা আমি বঞ্চিত নহয়, মাটিৰ অধিকাৰ, মৌলিক অধিকাৰ, ভাৰতীয় নাগৰিক হিচাপে জীয়াই থকাৰ অধিকাৰ, সেই অধিকাৰটো পাবলৈ সক্ষম হ'ম বুলি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL চৰকাৰে আজি BTCত থকা 26টা জাতি জনগোষ্ঠীক সামৰি পেলাই সকলো জাতি জনগোষ্ঠীৰ যি অসুবিধা, ভাষা সংস্কৃতি ৰীতি নীতিৰ যি সংকাত ভুগি আছে, ডুবি যাওঁ অৱস্থাত আছে, সেইবোৰ কেনেকৈ উদ্ধাৰ কৰিব ইয়াৰ চিন্তাধাৰাৰে আমাৰ চৰকাৰে কমিউনিটি ডেভেলপমেণ্ট এটা প্ৰজেক্ট যোৱাবাৰ কৰিলোঁ, যাক আমি ভিজন ডকুমেণ্ট বুলি কয়। সেই ভিজন ডকুমেণ্টৰ মাধ্যমেৰে সকলো জাতি জনগোষ্ঠীকে আমি ভাৰতীয় নাগৰিক হিচাপে নিজৰ ভাষা সংস্কৃতি ৰীতি নীতিটো সংৰক্ষণ কৰিবৰ কাৰণে কি পদক্ষেপ ল'ব লাগে তাৰ দ্বাৰা আলোচনা কৰা হ'ল, পৰ্যালোচনা কৰা হ'ল আৰু উদ্যোগতা লোৱা হ'ল কেনেকৈ আমি আগুৱাই যাব পাৰোঁ। এজনে আনজনক সাৱটি, এজনে আনজনৰ হাতত ধৰি শান্তি সমন্বয় ঐক্যতাৰ কাৰণে কেনেকৈ কাম কৰিব পাৰোঁ সেইটো আমি চিন্তা চৰ্চা কৰি কাম কৰি আছোঁ, যাৰ ফলত BTAD একৰ্ডৰ পাছত যেনেকৈ বড়োসকলে অসমত নিজৰ অধিকাৰত সংকাত ভুগিছিল, সেই BTCটো অনা বড়োসকলে সংকাত ভুগিছিল। মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নেকি চিন্তা চৰ্চাত পৰি পেলাই অনা বড়ো পলিটিকেল পাৰ্টি গঠন কৰিছিল। আৰু আজি সেই বস্তুটোকে ভালকৈ আলোচনা কৰি পৰ্যালোচনা কৰি আমাৰ বৰ্তমানৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কেনেকৈ মাটিৰ সমস্যা সমাধান কৰিব পৰা যায়, ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ আমি আইন পাছ কৰিলোঁ। আপোনালোকে জানে ভাৰতবৰ্ষত এনে এটা ঠাই নাই য'ত মাটিৰ কাৰণে মেলা পাতে। সেই মাটিৰ মেলাৰ মাধ্যমেৰে আমাৰ BTCৰ যিমান জাতি জনগোষ্ঠীৰ মাটিৰ সমস্যা আছে কেনেকৈ সমাধান কৰিব পাৰে ইয়াৰে সূত্ৰ আমি এটা ওলাইছিলোঁ। বহুত ঠাইত ভাৰতৰ বহুত কোণত মদ ভাং যোৱাৰ মেলা হয়, কিন্তু আজিৰ দিনত আমাৰ BTCত মাটিৰ মেলা হয়। সেই মাটিৰ মেলাৰ মাধ্যমেৰে আমি 16,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাহিৰেও আমাৰ চৰকাৰৰ দিনত সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মিছন বৈষম্যতি 1ৰ যোগেদি বা মাধ্যমেৰে 1,60,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ। 36,000 মানুহ যিসকলে ফৰেষ্ট অঞ্চলত বসবাস কৰি আছে, এই 36,000 মানুহক লেণ্ড টাইটেল চাৰ্টিফিকেট দি মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ। সৰ্বমুঠ আমি 2,75,000তকৈ বেছি মানুহৰ মাটিৰ সমস্যা